নমস্কাৰ বন্ধুসকল, দেউৰী কিচেনলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ গাহৰি মাংসৰ খৰিকাত দিয়া। চাওঁ আহকচোন মই কেনেকৈনো বনাইছোঁ বা কেনেকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰথমতে মই গাহৰি মাংসখিনি বইল দি লৈছোঁ। আপোনালোকেও ঠিক তেনেদৰে বইল দি ল'ব। বইল দি ল'লে খাবলৈ সিজাবলৈ পুতুককৈ সহজ হয়। আৰু এয়া বইল দিওঁতে মই অকণমান নিমখ দি লৈছোঁ। নিমখ দিলে অকণমান সোনকালে বইল হয়। আৰু বইল কৰি ল'লে পোৰা মাংসটো পুৰিলে খাবলৈ ভাল লাগে, নহয়নে বাৰু? এয়া চাওক ধুনীয়াকৈ উতলি আছে। মাংসখিনি বইল হ'লে আপোনালোকেও এনেকৈ বনাই খৰিকাত দি খাবচোন, খুব ভাল লাগে। আৰু এয়া চাওক মোৰ হৈ গৈছে। মই দুটা ধৰণৰ খৰিকাত দিয়া আপোনালোকক দেখাম। কেঁচা গাহৰি মাংস আৰু বইল দিয়া গাহৰি মাংস দুয়োটাই মই খৰিকাত দিম। আৰু এনেদৰে খৰিকাত দি খাবলৈ খুব ভাল হয়। মাজে মাজে আমি বনাই খাওঁ। বহুতে পোৰা মাংসৰ যিকোনো বস্তুৱে পুৰি খালে সাধাৰণতে ভাল লাগে। সেয়েহে আজি মই আপোনালোকৰ আগত এয়া পোৰা গাহৰি মাংস দেখুৱাইছোঁ। এয়া চাওক প্ৰথমতে মই এনেকৈ খৰিকাত ভালকৈ মাংসখিনি চব শিঙি লৈছোঁ। এয়া আৰু পুৰি খালে মাংস বেছিকৈ খাবও পাৰে, কাৰণ পোৰা মাংসটোৰ সোৱাদটোৱে বেলেগ হয়। এয়া চাওক হৈছে আৰু মোৰ শেষি। আৰু এতিয়া মই এই কেঁচা মাংসখিনি শিঙি ল'ম। এনেদৰে পোৰা মাংস খাবলৈ খুব ভাল লগা হয়। এয়া চাওক মোৰ মাংসখিনি অকণমান সৰু ডাঙৰ হৈছে, তথাপি মই এয়া কেঁচা মাংসখিনি শিকি লৈছোঁ। এনেদৰে দুইডাল মোৰ খৰিকা হৈ গ'ল শিঙা। আৰু এতিয়া মই এইখিনি পুৰি ল'ম। এয়া বাকী ৰৈ গ'ল, এইখিনি মই থৈ দিছোঁ। আৰু এইখিনি এতিয়া পুৰি ল'ম। এয়া চাওক এয়া মোৰ চৌকাটো মই সৰুকৈ এনেদৰে বনাই লৈছোঁ। আপোনালোকে চাই হাঁহি নিদিব আকৌ দেই। এয়া মই জুইকুৰা জ্বলাই লৈছোঁ। মাজে মাজে এনেদৰে মই কিবা কিবি পুৰি খাওঁ, আৰু সেইটো কাৰণে এনেদৰে মই অকণমানিকৈ এটা চৌকা বনাই লৈছোঁ। এয়া চাওক মোৰ জুইকুৰা জ্বলোৱা হৈ গৈছে। আৰু এনেদৰে মই এতিয়া খৰিকাৰ মাংসখিনি পুৰিম। কেঁচা মাংসখিনি অকণমান সিজিবলৈ টাইম লাগিব। সেই বইল কৰি ল'লে সোনকালে হয়। সেইটো কাৰণে এটা খৰিকা মই বইল কৰি লৈছোঁ, আৰু আনটো মই কেঁচাকৈ এনেকৈ পুৰি ল'ম। আপোনালোকেও এনেদৰে মাংস পুৰি খাই কেনেকুৱা পায় জনাবচোন। আমি খুব ভাল পাওঁ এনেদৰে মাংস। মইতো প্ৰায়ে এনেকৈ পোৰা মাংস বনাই থাকোঁ, আৰু পুৰি খাই খুব ভাল লাগে। এয়া হৈছে আৰু মই পোৰা মাংসখিনি ইয়াত ধুনীয়াকৈ পুৰি লৈছোঁ। মাজে মাজে মোৰ চৌকাটো সৰু যে, সেইকাৰণে মাজে মাজে মোৰ জুইকুৰা অলপ কমি যায়। আপোনালোকে হাঁহি নিদিব, মোৰ খৰিখিনি সৰু সৰুকৈ দিব লগা হৈছে। এয়া চাওক ধুনীয়াকৈ পুৰি গৈছে, পুৰা হৈ গৈছে মোৰ এয়া। কাৰোবাৰ যদি খাবলৈ মন গৈছে আহিব পাৰে। এয়া চাওক হৈ গৈছে মোৰ মাংসখিনি পুৰা। এয়া দেখিছে নহয় মোৰ ফুট-চুঙাটো দেখিছে। হাঁহি নিদিব আকৌ দেই আপোনালোকে দেখি। মই বনাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈ গ'ল মোৰ খৰিকাকেইডাল পুৰা
আৰু এতিয়া এনেদৰে মই বিলাহীটো পুৰি ল'ম। একেলগে এনেদৰে গাহৰিৰ লগত চাকনা বনালে খুব ভাল লাগে খাবলৈ। এয়া মই জলকীয়াৰ লগত জলকীয়াটো দি গৈছোঁ। এই আটাইখিনি মই ভালকৈ পুৰি ল'ম। এয়া চাওক, মই আটাইখিনি পুৰি লৈছোঁ। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ মোৰ ভিডিঅ'টো চাই? যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব দেই। এয়া মাজে মাজে জুইকুৰা নমাই গৈছে, যিহেতু মোৰ চৌকাটো সৰু হৈছে যে সেইটো কাৰণে মাজে মাজে নমাই গৈছে। এয়া চাওক, বিলাহীটো হৈছেগৈ আৰু পুৰি। মোৰ বিলাহীটো পুৰা দেখি আপোনালোকে হাঁহি নিদিব আকৌ। মই এই কটাৰীখনতে এনেদৰে বিলাহীটো সুমিয়াই ল'লোঁ আৰু এনেদৰে মই পুৰি আছোঁ। সেয়া চাওক, ধুনীয়াকৈ কিন্তু সিজি যায় মোৰ বিলাহীটো। সেয়া চাওক ধুনীয়াকৈ। আৰু এয়া মই জলকীয়াও লগত পুৰি লৈছোঁ। এনেদৰে আটাইখিনি পুৰি ল'লে খাবলৈ খুব ভাল লাগে। পুৰা জলকীয়া, পুৰা বিলাহী, পুৰা মাংস, কি যে জুতি লগা হ'ব। কাৰোবাৰ যদি খাবলৈ মন গৈছে আহিব পাৰে। চাওকচোন, দেখোঁতেই মানে খাওঁ খাওঁ লাগি গৈছে নহয়নে? এয়া চাওক, মোৰ ধুনীয়াকৈ বিলাহীটো হৈ গৈছে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাওক, হৈছে আৰু বিলাহীটো মোৰ এয়া পূৰা হৈ গৈছে। বৰ দিগদাৰ হৈছে মোৰ চৌকাটো সৰু হোৱাৰ কাৰণে, তথাপিতো মই এনেদৰে মাজে মাজে বস্তুবোৰ পুৰি খাই থাকোঁ। ভাল লাগে এনেদৰে পুৰি খাবলৈ। এয়া চাওক, কটাৰীখন মাজতে অকণমান ভঙা আছে, সেইটো কাৰণে ইফাল সিফাল হৈ গৈছে। হাঁহি দি দিব আকৌ দেই মোক। এয়া চাওক, হৈছে ধুনীয়াকৈ। কিমান কষ্টকৈ মই জুইকুৰা জ্বলাই জ্বলাই পুৰিছোঁ চাওকচোন। এয়া ধুনীয়াকৈ হৈ গৈছে। এয়া জলকীয়া হৈ গ'ল। এয়া হৈছে দেই, ধুনীয়াকৈ পুৰি গৈছে, দেখিছে নহয়? আপোনালোকেও এনেদৰে মোৰ নিচিনাকৈ সৰুকৈ এটা চৌকা বনাই ল'ব পাৰে যদি পুৰি খাবলৈ মন যায়। কাৰোবাৰ যদি ঘৰত জুই জ্বলাবলৈ সুবিধাজনক জেগা নাই, তো এনেদৰে আপোনালোকেও চৌকা এটা বনাই ল'ব পাৰে সৰুকৈ, আৰু পুৰি খাবলৈ পাৰিব আপোনালোকে। চাওক, মই ধুনীয়াকৈ এনেকৈ সৰুকৈ অকণমানিকৈ বনাই লৈছোঁ। তথাপি মোৰ বস্তুবোৰ ধুনীয়াকৈ পুৰিব পৰা হৈছে। এয়া হৈ গ'ল মোৰ বিলাহীটো, আৰু এইখিনি মই আটাইখিনি পুৰি ল'লোঁ। এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'ম। এয়া লগত লৈ লৈছোঁ নেমু আৰু জলকীয়া, লগত লৈছোঁ এয়া পিঁয়াজ। এয়া চাওক, ধুনীয়াকৈ এইখিনি খৰিকাৰ পৰা মই এতিয়া উলিয়াই লৈছোঁ, আৰু সৰু সৰুকৈ পিচ পিচকৈ মই ইয়াক কাটি ল'ম। এনেদৰে গাহৰি মাংস চাকনা বনাই খাবলৈ কি যে ভাল লগা হয় চাওকচোন। এয়া সৰু সৰুকৈ এনেদৰে মই টুকুৰা টুকুৰ কৰি ল'ম, আৰু এনেকৈ সৰু সৰুকৈ টুকুৰা টুকুৰ কৰি দিলে খাবলৈ খুব ভাল লাগে। এনেদৰে ইয়াৰ লগত এতিয়া মই এই আটাইখিনি বস্তু ইয়াৰ লগত মিলাই দিম। মিলাই ল'লে খাবলৈ খুব ভাল লাগে। আপোনালোকে খাই চাবচোন, খুব টেষ্টি হয় এনেদৰে। এয়া চাওক, কেনেকুৱা লাগিছে বাৰু মোৰ ভিডিঅ'টো চাই? আপোনালোকে মোৰ চেনেলটোত যিসকল নতুন হয় সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এনেদৰে মই আপোনালোকৰ ওচৰলৈ তেতিয়া নতুন নতুন ভিডিঅ' লৈ আহিব পাৰিম।
আৰু ময়ো নতুন হয় যাতে ময়ো চেষ্টাহে কৰিছোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ কৰি থাকিলে এনেদৰে মই ভিডিঅ'ত দেখাই থাকিম। এয়া চাওক ধুনীয়াকৈ মই সৰু সৰুকৈ পিচ পিচকৈ কাটি ল'লোঁ আৰু এতিয়া কাটি দিছোঁ ইয়াত পূৰা জলকীয়াটো আৰু লগত দি দিছোঁ কেঁচা জলকীয়া। জ্বলা অকণ এনেকুৱা পোৰা মাংসত জ্বলা অকণ বেছি হ'লে খাবলৈ খুব টেষ্টি হয়। আৰু এয়া চাওক মই পিঁয়াজখিনিও কাটি লৈছোঁ এনেদৰে টুকুৰা টুকুৰকৈ যাতে মোৰ এই পোৰা মাংসখিনি জ্বলা টেঙা পিঁয়াজৰ সোৱাদ আৰু ইয়াত ধনিয়া হোৱা হ'লে আৰু ভাল হ'লহেঁতেন। এতিয়া মই এইখিনি দিয়ে বনাইছোঁ। এয়া বিলাহীটো মই বাকলি গুচাই লৈছোঁ আৰু ইয়াক মিহি মিহিকৈ সৰু সৰু টুকুৰা টুকুৰকৈ কাটি দিম এতিয়া। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখোঁতেই খাওঁ খাওঁ লাগিছে নহয়নে? এয়া যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেদৰে মই আপোনালোকক মাজে মাজে ভিডিঅ' দেখাবৰ বাবে আপোনালোকে মোক মৰম চেনেহ দি থাকিব। এয়া ইয়াত লগত মই দি দিছোঁ আদা ৰচুনৰ খুন্দা অকণো। আদা ৰচুন দিলে ইয়াৰ টেষ্টটো আৰু এটা বেলেগ এটা টেষ্ট আহে আৰু খাবলৈও ভাল লাগে। আৰু ইয়াৰ লগত মই আৰু এটা আইটেম আয়োজন কৰিছোঁ, এতিয়া আপোনালোকৰ আগত সেইখিনি দেখাম। এয়া চাওক কিমান ধুনীয়াকৈ হৈ গ'ল মোৰ চাটনা, খাওঁ খাওঁ লাগি গৈছে। ইয়াৰ লগত আৰু এটা মই আইটেম দিছোঁ, সেইখিনিৰ লগত এই গাহৰি মাংসৰ পোৰাৰ চাটনাখন জুতিয়েই বেলেগ হ'ব। আপোনালোকে চাওক এয়া। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট পুনৰ কৰি দিব আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক হৈ গ'ল ৰেডি। আৰু এয়া লগত মই দি দিছোঁ আপোনালোকৰ সকলোৰে প্ৰিয় এয়া চাওকচোন আমাৰ দেউৰীত চুজে বুলি কয়, চুজে লগত সোৱাদ লওক। শেষত যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পুনৰ এনেদৰে আপোনালোকলৈ ভিডিঅ' মই লৈ আহিম। আজিলৈ আহোঁ, বাই বাই।